তো সেই গাইছ স্বাগতম টু এ নিউ ব্লগ আৰু আজি বহু দিনৰ মূৰত এটা লং ব্লগ বনালোঁ আৰু পুৱাই পুৱাই মোৰ বিচনাখন দখল কৰি আছে আপি উঠ তই মোৰ বিচনাত কিয় তই জাগা দখল কৰি থাকা I love this place. উঠ ইংলিছ কৈ লাভ নাই তাৰমানে ৰাতিপুৱা ফিল্ডত যায় কিন্তু ফিল্ডত যাই কিনে আপোনালোকে ভাবিব দাৰবা যায় বুলি কিন্তু এই মানে এনেকুৱা স্বভাৱ তাই আৰু এখানি বয়সতে যদি আপাচলৰ লগত কথা নাপাতো আৰু মোৰ ৰুমৰ খিৰিকীৰ পৰা এনেকুৱা এটা ভিউ মানে ভিউটো চাওক সেউজীয়া ভিউ আৰু এইডাল দেখিছেনে সেইডাল ময়ে বুটাম লগি লাহে লাহে ডাঙৰ হৈ আছে আৰু এনে আৰু মোৰ খিৰিকীৰ পৰা যিটো ভিউটো মানে বেয়া নালাগে আৰু মানে চাই থাকিব পাৰি আৰু মানে গোটেই সেউজীয়া আৰু এইডাল দেখিছেনে সেইডাল হ'ল হৰফুলৰ গছ হৰফুলি বুলি কয় এইবাৰ হৰফুলি খাবাই নাপালোঁ আৰু ইফালে আমাৰ মায়ে একেলা খাব লাগছি চা আৰু মায়ে কয় কি আমাক বোলে এৰি কিনে একো বস্তু নাখায় কিবা চা নিজে একেলা খাব লাগছে কিন্তু আমাক খাবা একবাৰ হ'লে মাথা নাই কিন্তু একেলা খাব লাগছে আজিকালি হেনে হমে হা আজিকালি হেনে হমে এনে হ'লে বেলেগ দিনা মানে খাবৰ কাৰণে পুৰা মাতি থাকে পাকঘৰৰ পৰা আপা আহিছা নাই কিন্তু আজি আহিছোঁ একেবাৰে আগত লৈছে একেলা খাওঁছে আমি খাৱাই নাই আমি আৰু হেনে হা আজিকালি আৰু এৰি খাম মৰম দয়াটো নোহোৱা কি ক'লে আৰু কচোন ক মৰম দয়াটো নোহোৱা হৈছে কমি যাব দিয়া লাহে না মায়ে খাব লাগছে মুড়িৰ লগত লাল চাহ আৰু মই খাম ৰাতিপুৱাই কণী আমলেট বনাইছিল লগতে ৰাতিৰে ৰুটি আছিল কিন্তু ৰুটি ইথানে বনালি তো এতিয়া ৰুটিখন এনেকৈ কৰি কিনে মানে এগ ৰোল কৰি কিনে খাম আৰু এগ ৰোল দোকানতো খাব নাপাঙে এগ ৰোল ঘৰতে খাং এই দুই ৰোল কি দুই ৰোল আৰু আজি আপোনালোকক ফাইনেলি এটা কথা ক'ম যে মোৰ মোবাইলটো ল'বা প্ৰায় একমাহ মানে হ'ল আৰু এই একমাহৰ মই মোবাইলটোত কি প্ৰব্লেম পালোঁ মই মোবাইলটো চলে কেনে পাই আছোঁ তো আজি মানে সম্পূৰ্ণ এটা ভিডিঅ' কৰিম এই মোবাইলটোৰ ওপৰতে মানে মোবাইলটোৰ এটা ৰিভিউ দিম আপোনালোকক যে আমাৰ মাইকে খাই থাকে কি মাজে খিৰিকী দি এনেকৈ খিৰিকী কিবা জুমি চাই থাকে কি চাই থকা মাই বান্দৰ আহে আৰু এটা সাংঘাতিক এটা প্ৰব্লেম হৈছে আগতে আমাৰ এইখিনি জেগাত বান্দৰ বোলা বস্তু একোৱেই নাছিল কিন্তু এইখন আজি কেইদিনমানৰ পৰা খালি বান্দৰ নামাই খালি বান্দৰৰ উৎপাত বিৰাট উৎপাত হৈছে আমাৰ অমিতা ভাঙি অমিতাৰ থাৰা চাৰা মানে আৰু কি ক'ম কল চল খাই কিমান আছে ইমান গপচা ৰুটি চাওক আমাৰ মায়ে পৰঠা বনাবলৈখিনি গপচা ৰুটি বনাইছে খাই লওঁ কিন্তু আহি আছোঁ খাৱাৰ সময়ত বোলে কথা ক'ব নাপায় মানে খাই লওঁ আৰু সেইফালে চাওক ৰাতিপুৱাৰে পৰা পূৰা নেৰানেপেৰাকৈ বৰষুণ দি আছে মানে নেৰানেপেৰা নহয় কিনকিনাকৈ বৰষুণ দি আছে মানে অসমৰ বতৰৰ কথা এনেকুৱা মানে ৰ'দ দিলে ৰ'দে দি থাকিব বৰষুণ দিলে বৰষুণে দি থাকিব মানে একো মানে ভৰসা নাই একে বেলেগ যিয়ে নহওক গৰমটো অলপ কমিছে সেয়ে আৰু কিন্তু প্ৰব্লেম হয় আমাৰ ৰাস্তাটো মানে বিৰাটেই বেয়া হয় আনকি খোজকাঢ়িও যাব নোৱাৰি চোতালখন চাওকচোন কেনেকুৱা হৈছে গোটেই থেপথেপীয়া হৈ গৈছে বাকী আজি আমি কথা পাতিম মই যিটো মোবাইলেৰে ভিডিঅ' কৰি আছোঁ সেই মোবাইলটোৰ ওপৰত কথা পাতিম যে মোবাইলটো কেনেকুৱা মানে ভাল নে বেয়া কি ভাল আছে কি বেয়া আছে এই সকলোবোৰ আপোনালোকক আজি শ্বেয়াৰ কৰিম আপোনালোকৰ লগত যদি আপোনালোকে এনেকুৱা এটা ফোন মানে ল'ব বিচাৰে তো আপোনালোকৰ সুবিধা হ'ব আৰু তো আগতে যিটো মই মোবাইল দি ভিডিঅ' কৰিছিলোঁ এই মোবাইলটো এইটো হৈছে ৰেডমি নোট 10 প্ৰ' কিজানি আৰু এইটো হৈছিল প্ৰায় 17,000 মান আছিল আৰু এই মোবাইলটোৰ দাম আৰু এই মোবাইলটো মই প্ৰায় 2 বছৰ ইউজ কৰিছিলোঁ তো চাওক কথাটো এনেকুৱা ধৰণৰ মোবাইল যিমানে দামী নহওক কিয় সেইটো আইফোনেই হওক লাগে এণ্ড্ৰইডেই হওক সকলো মানে ভাল বেয়া দুয়োটা থাকে যিমান কি দামী নহওক তো এই মোবাইলটোতো আছে ভাল বেয়া দুয়োটা আছে তো চাওক মোৰ নতুন মোবাইলটো দেখুৱাবৰ কাৰণে বৰ্তমান পুৰণা মোবাইলটো দি ভিডিঅ' কৰিব লগা হৈছে আৰু এইটো হৈছে মোৰ নতুন যিটো মোবাইল চেমচাং S23 আৰু এইটো হয় চাওক মোবাইলটো বহুত সৰু মোবাইল হয় মানে বহুত কম্পেক্ট চাইজ আৰু মানে হাতত মানে এনেই আহে আৰু একো মানে চিন্তাই নাই আৰু বহুত সৰু চাইজৰ মোবাইল হয় ভাল লাগে আৰু মোবাইলটো হাতত লৈ কিনেও ভাল লাগে পকেটত লৈও ভাল লাগে মানে সৰু চাইজৰ কাৰণে তো চাব পাৰে ডিছপ্লে কোৱালিটি ডিছপ্লেখন সঁচাকৈ বহুতেই বেছি ধুনীয়া হয় বহুতেই বেছি ব্ৰাইট আৰু বাহিৰত গ'লেও আপোনালোকে যিমান কি ৰ'দ নিদিয়ক কিয় মানে ধুনীয়াকৈ দেখা পায় আৰু মানে চব চিনি পায় ধুনীয়াকৈ দেখা পায় আৰু এই যিটো ফোনটো এই ফোনটো লোৱাৰ মোৰ মেইন উদ্দেশ্যটো আছিল ইয়াৰে কেমেৰাটো আৰু মোবাইলটো কিনাৰ দিনা আপোনালোকক কৈছিলোঁ এই মোবাইলটোৰ দামটো এই মোবাইলটোৰ দাম প্ৰায় 50,000 লোৱা বুলিব পাৰি 50কে লৈছে আৰু মোৰ যিটো ভেৰিয়েণ্ট হয় 8GB 256GB হয় ভেৰিয়েণ্টটো আৰু মানে ভাল আৰু ভিডিঅ'ৰ কাৰণে আপোনালোকে যদি মোবাইল এটা ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে 128GB নল'ব আপোনালোকে পাৰে যদি 256GBৰ ওপৰত যাব 256GB 512GB এনেকুৱা ধৰণৰ মানে ভেৰিয়েণ্ট যাব আৰু এইটো 256GB হয় নাই ভাল আৰু মানে বহুতখিনি আপোনালোকে ভিডিঅ' হওক ফটো হওক ষ্ট'ৰ কৰি ৰাখিব পাৰিব আৰু কেমেৰা কথা কওঁতে এতিয়া বহুতে ক'ব কি তই যদি কেমেৰা ভাল পাওঁ আইফোন কিয় নল'লি মানে বহুতে কমেণ্টো কৰিছে যে আইফোন ভাল কিবা ভাল অমুক ভাল চব কৈছে
চাওক এটা কথা কওঁ, আইফোনৰ ইউজাৰ বেলেগ আৰু এণ্ড্ৰইডৰ ইউজাৰ বেলেগ। মানে মই যদি আইফোনটো ইউজ কৰিলোঁ হয়, অকল জাষ্ট কেমেৰাটোৰ কাৰণে মই আইফোনটো ল'ব লাগিল হয়। মানে বহুত কমপ্লিকেটেড হয় আইফোনটো। মানে এটা কথা কওঁ সহজত মানে আইফোনৰ কথাটো কওঁ, যদি আপুনি এইখন হাতেৰে কাণখনত এনেকৈ যদি ধৰিব পাৰে, এণ্ড্ৰইডৰ কথা কৈছোঁ, এণ্ড্ৰইডত যদি এনেকৈ ধৰিব পাৰে, আইফোনত এনেকৈ মানে ধৰিব লগা হয় আৰু কাণখন। তো এনেকুৱা ধৰণৰ মানে কমপ্লিকেটেড হয় আইফোনবিলাক। কিন্তু আইফোন বেয়া বুলি নকওঁ, আইফোনটো ভালেই, বহুতেই বেছি ভাল যদি ল'ব পাৰোঁ। কিন্তু আইফোনত সেই আৰু মানে কমপ্লিকেটেড হয়, আৰু এণ্ড্ৰইডত বস্তুবিলাক মানে সহজ হয় আৰু মানে ওৱান ক্লিকতে হৈ যায় চব বস্তু। মানে সেইকাৰণে এণ্ড্ৰইডটো মই বেষ্ট পাওঁ আৰু আপুনি যিমান দামী আইফোনে ইউজ নকৰে কিয় লাগে হয়, 15 Pro Max হওক, 16 Pro Max হওক, যিমান কি ইউজ নকৰিলেও আপোনাৰ লগত এটা এণ্ড্ৰইড এটা লাগিবই। কাৰণ যিখিনি আপোনালোকে আইফোনত কৰিব নোৱাৰে সেইখিনি আপোনালোকে এণ্ড্ৰইডত কৰিব লাগিব। তো সেইকাৰণে প্ৰায় দেখিছোঁ যে আইফোন লোৱা মানুহৰ হাতত এটা হ'লেও এণ্ড্ৰইড ফোন থাকে আৰু এজন মানুহে দুটা মোবাইল কেনেকৈ লৈ ফুৰিব কওকচোন আপোনালোকে। মানে এটা মানুহ দুফালে দুখন পকেটত দুটা মোবাইল, এইফালে মানি বেগ, তো কেনেকৈ লৈ ফুৰিম? এইটো মোৰ দ্বাৰা সম্ভৱ নহয় তাৰমানে। তো সেইকাৰণে মোৰ মেইন উদ্দেশ্যটো হ'ল এণ্ড্ৰইড লোৱা, সেইটোৱে আৰু মই আপোনালোকক এতিয়া ক'ম এই মোবাইলটোৰ কি মানে বেয়া গুণ আছে। মানে ভাল গুণ আছে যদিও সকলো মোবাইলৰে এটা হ'লেও বেয়া গুণে থাকে। আৰু কি বেয়া গুণ আছে আপোনালোকক এতিয়া ক'ম। এই মোবাইলটো যিটো সৰু চাইজৰ মোবাইল হয়, এই সৰু চাইজৰ মোবাইলবিলাক আচলতে অলপ সোনকালে গৰম হয়, মানে হিটটো অলপ সোনকালে হয়। কাৰণ এটা সৰু চাইজতে মানে সকলোখিনি বস্তু থাকে, বেটাৰী হওক, প্ৰচেছাৰ হওক, কেমেৰা হওক। কিন্তু সৰু চাইজ এটা দিয়াৰ কাৰণে মানে হিটটো অলপ সোনকালে হয়। তো সেইটো এটা মাইনাছ হয়, কিন্তু ইমানো বেছি হিট নহয়। আৰু গৰমৰ দিনত চব ফোনে হিট হয়, এইটো একো ডাঙৰ কথা নহয়, এইটো একদম সৰু কথা। মানে হিটটো হয় আৰু অলপ হ'লেও সকলো ফোনে হয়। আৰু বেটাৰীক লৈ মোৰ এই ফোনটোৰ একো কমপ্লেইন নাই। বেটাৰী এক্সিলেণ্ট বেটাৰী একদম। আৰু একদিন আপোনালোকে আৰামছে ইউজ কৰিব পাৰিব, একদম আৰামছে ব্যৱহাৰ কৰিব পাৰিব, আপোনালোকে যিমানেই হেভি ইউজ নকৰক কিয়। কিন্তু এনেকুৱা ধৰণৰ ফোনবিলাক, সৰু চাইজৰ ফোনবিলাক গেমিঙৰ কাৰণে অলপমান প্ৰব্লেম হয় দিয়কচোন। গেমিঙৰ কাৰণে অলপ ডাঙৰ চাইজৰ ডিছপ্লে হ'লে ভাল। তো আপোনালোকে যদি গেমিং কৰিব বিচাৰে এনেকুৱা ধৰণৰ ফোনটোত আপোনালোকে অলপ অসুবিধা পাব। আৰু যদি আপোনালোকে গেমাৰ হয় মানে এনেকুৱা ধৰণৰ ফোনবিলাক ভাল। আৰু গেমিঙৰ কাৰণে এইটো হ'ল 6.7 ইঞ্চৰ ডিছপ্লে হয়। আৰু কিছুমানে কৈছে এই ফোনটোৰ যিটো চেমচাং গেলাক্সি S23 এই ফোনটোৰ বেটাৰী বেকআপ কিছুমানে বোলে বেয়া পায়। কিন্তু মই সঁচা কথা কওঁ আপোনালোকক, কাৰণ মই এইটো একমাহ হ'ল ইউজ কৰা, আৰু বেটাৰী বেকআপৰ ক্ষেত্ৰত মই একো প্ৰব্লেম পোৱা নাই। বেটাৰী এক্সিলেণ্ট বেটাৰী, লগতে কেমেৰা, ডিছপ্লে সকলোখিনি বহুতেই ধুনীয়া মোবাইলটো। মানে আপোনালোকে যিমান কি হেভি ইউজ নকৰিলেও তাতো গোটেই দিনটো ছ'চিয়েল মিডিয়াটো চাবই নাছো, ইনষ্টাগ্ৰাম হওক, ফেচবুক হওক, হোৱাটছআপ হওক, এই ইউটিউব হওক, মানে আপোনালোকে আৰামছে একদিন আপোনালোকে এটা ছিংগেল চাৰ্জত আপোনালোকে গোটেই দিনটো চলাব পাৰিব এই মোবাইলটো দি। বাকী সেইফালে চাওক বতৰটো, মানে ৰাতিপুৱাৰ পৰা এনেকৈ বৰষুণ পৰি আছে। আৰু আজি বতৰটো বৰষুণ নেৰিবই নেকি, নে এনেকৈ বতৰ ধুনীয়া দি থাকিব। এফালে এঠাইত যাব লগা আছে, এতিয়া কি হয়, বৰষুণটো এৰিলেহে যাব পাৰিম। আজি এনেকৈ যদি বৰষুণ দি থাকে আজি আৰু যোৱা নহ'ব, আৰু যোৱাটো কেঞ্চেলেই হ'ব।